সদায় পুৱা ৰাতি কিহৰ জুনুক জানাক শব্দ হয়? মঞ্জল আছে গম পাইছ না তহঁতে কি কোৱা কি হৈছে কথাটো ভাঙিটো কোৱা আৰে বহুত ডাঙৰ ঘটনা তহঁতক ক'লে বুজি পাবি এসপ্তাহ ধৰি মই শুব পৰা নাই সদায় ৰাতি জুনুক জানাক শব্দ হয় জানো কি হৈছে ভাঙিটো কোৱা বাঞ্জল ইয়াৰ কথা থ ই আগতেও একবাৰ এনেকৈ ফাঁকি দিছিলে আগতেও এবাৰ বাঘ ওলোৱা বুলি কৈছে মই নিজ চকুৰে দেখিছোঁ আৰে সঁচা কথা কৈছোঁতো মই তহঁতে বিশ্বাসে নকৰ ঐ ৰচোন ৰ পলক খং নকৰিবি এবাৰ তান্ত্ৰিক মাধৱ খুৰা ঘৰৰ পৰা আহোঁ ব'ল কাম নাই আৰু তহঁতে যা মই নাযাওঁ এই গুচিয়ে গ'ল নহয় ব'লা ব'লা আমি অঁ ব'ল ব'ল আমি যাওঁ ব'ল অঁ খুৰা খুৰা অঁ খুৰা অঁ খুৰা খুৰা অঁ খুৰা দাদা অ' দাদা কোন কোন নো অঁ খুৰা মই গজা কোন কথা ভিতৰত অঁ খুৰা মই নমস্কাৰ মই গজা নমস্কাৰ তুমি কাৰ ল'ৰা হে মই মতি কলিতাৰ ল'ৰা খুৰা কি ঘূৰা ঘূৰা কৈ থাকা তুমি উঠাচোন উঠা তুমি যেন মোতকেও বুঢ়া যেন দেখি ঘূৰা ঘূৰা নকবা ঘূৰা বুলি নামাতিবা এই তোৰ দেউতাক আমি ককা বুলি মাতো বেয়া নাপাব দাদা বাহ বাহ দৰকাৰ কি তুমি কোৱা হয় এতিয়া কচোন কি হৈছে কিয় আহিলি নহয় মানে গাঁৱত কিছুমান অলৌকিক ঘটনা ঘটি আছে তাকে আপোনাক জনাওঁ বুলি আমি আহিলোঁ এই গোটেই বস্তুখিনি আমাৰ সি দেখিছে কি ঘটনা কি হ'ল কি ঘটনা হয় হয় দেউ আজি মই দেখিছোঁ মিছা কথা কোৱা নাইতো নাই নাই তেতিয়াহ'লে শনিবাৰ বা মঙলবাৰে সন্ধিয়া ৰাতি যেতিয়াই মাতো তই মোৰ লগত ওলাব লাগিব তই ৰেডি হৈ থাকিবি হ'ব দেউ দাদা এইখিনিতে সদায় ৰাতি জুনুক জানাক কৰি শব্দ ওলায় জানেনে গছডাল ক'ত এই আগত আছে আগত গম পালে হ'ব নহ'ব মানে আউট হৈ যাওক জেগাটো ক'ত এইটো দাদা এইখিনি ইয়াতে হয় হেল্ল' ভিউৱাৰ্ছ বিশেষ এটা অসুবিধাৰ কাৰণে আমাৰ আগবাগখন অহা সপ্তাহত আপোনালোকে দেখা পাব আৰু তাৰ বাবে ক্ষমা বিচাৰিছোঁ অলপ টেকনিকেল অসুবিধাৰ কাৰণে অহা সপ্তাহত আপোনালোকে দেখা পাব ধন্যবাদ